আজি মই কোমোৰাৰ পাতৰ সৈতে সৰু মাছ ভাপত দিম। প্ৰথমতে মই মাছখিনি বাছি ধুই লৈছোঁ। ইয়াতে মই হালধি সানি লৈছোঁ আৰু ভাপত দিবৰ কাৰণে কি কি যোগাৰ লাগে মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে মই এটা পিঁয়াজ বটি লৈছোঁ, সৰিয়হ বটি লৈছোঁ অলপ, আদা নহৰু আৰু জলকীয়া 5টা আৰু নহৰু এটা আৰু আদা 1 টুকুৰ বটি লৈছোঁ। এইখিনি এতিয়া মই মাছত দিম, দি আপোনাৰ জিৰা দিম আৰু কেঁচা তেল দিম, দি এইখিনি মই সানি কেনেকৈ বনাওঁ আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। তেল দিছোঁ, কেঁচা তেল এনেকৈ লগ কৰি সানি আছোঁ। চব দিছোঁ, আদা দিছোঁ, নহৰু দিছোঁ, জিৰা দিছোঁ, তেল দিছোঁ, নিমখ দিছোঁ, হালধি দিছোঁ, সৰিয়হ দিছোঁ, এনেকৈ সানি লৈছোঁ। এতিয়া মই ভাপত দিম। মই কেৰাহীটোত এনেকৈ ভাতখিনি দি আছোঁ। এতিয়া মাছখিনি ইয়াতে দি দিছোঁ। ইয়াতে কেঁচা ধনিয়া দি দিছোঁ আৰু অলপ কেঁচা তেল দিম। আৰু অলপ কেঁচা তেল দি দিছোঁ। এতিয়া মই ঢাকনি মাৰি দিলোঁ। আপোনালোকে কেনেকৈ বনায় মোক কমেণ্ট কৰি জনাব। মোৰ মাছ ভাপত দিয়া হৈ গ'ল। মাছটো ধুনীয়াকৈ সিজিছে।